Hello students, welcome to our channel. আজি লৈছো ক্লাছ 10 ৰ বাবে ইংলিছ গ্ৰামাৰ প্ৰিপজিশনৰ সম্পূৰ্ণ নীতি নিয়ম উদাহৰণৰ সৈতে বাক্যত উদাহৰণৰ সৈতে ইংৰাজীত গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা তেতিয়াহ'লে নিয়মকেইটা বুজি পাবা আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেলত কুৱেশ্যন থাকিব। এক নম্বৰ হ'ল প্ৰিপজিশন অফ টাইম সময় বুজোৱা নিয়ম। সময় বুজাবলৈ ব্যৱহাৰ হোৱা প্ৰিপজিশনসমূহৰ নিয়ম তলত দিয়া ধৰণৰ। এট একেবাৰে সঠিক বা নিৰ্দিষ্ট সময় আদিৰ আগত বহে যেনে rules 1 hours এঘণ্টা সময় exact point of time festivals যেনে example at 5:30 pm at midnight at bihu at noon ইত্যাদি। তাৰপিছত আছে ইনৰ ব্যৱহাৰ ইন দীঘলীয়া সময় মাহ বছৰ ঋতু দশক বা শতিকাৰ আগত ইন প্ৰিপজিশন ব্যৱহাৰ কৰা হয় যেনে ইন মান্থ in years, in season, in century, in part of the day আৰু বিভিন্ন ধৰণৰ যেনে এক্সাম্পল মাহৰ আগত in January in 2026 in the morning in কিন্তু ব্যতিক্ৰম at night হ'ব নিৰ্দিষ্ট দিন বা তাৰিখৰ ডেটৰ আগত বহে এক্সাম্পল on Monday on my birthday on 26 January ইত্যাদি হ'ব অনৰ ব্যৱহাৰ। তাৰপিছত আছে মোৰ কোনো এটা কাম কিমান সময় ধৰি চলিছে পিৰিয়ড অফ টাইম সময়ৰ ব্যৱধান বুজাবলৈ বহে যেনে হি হেজ বিন স্লিপিং ফৰ 2 hours এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত ফৰ প্ৰিপজিশন ব্যৱহাৰ হয় আৰু সিন্স ব্যৱহাৰ হয় তেওঁ 2 ঘণ্টা ধৰি শুই আছে এইটো হি হেজ বিন স্লিপিং ফৰ 2 hours এইটো ফৰ হ'ব আৰু সিন্সৰ ব্যৱহাৰ কাম এটা কেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু নিৰ্দিষ্ট আৰম্ভণিৰ সময় বুজাবলৈ বহে আৰু এই সাধাৰণ পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় যেনে ইট হেজ বিন ৰেইনিং সিন্স মৰ্নিং যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে অৰ্থাৎ কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে বৰ্তমানলৈকে ইয়াৰ প্ৰাসংগিকতা আছে বৰ্তমানলৈকে চলি আছে এনেধৰণৰ বাক্য থাকিলে সিন্স প্ৰিপজিশন ব্যৱহাৰ হয়। তাৰপিছত আছে ফ্ৰম টু আনটিল আদি এটা কাম কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল বা চলিবলৈ বুজাবলৈ ইয়াত ব্যৱহাৰ কৰা যেনে এক্সাম্পল দিয়া আছে এটা এক্সাম্পলটো চাই যোৱা এক্সাম্পলটো আছে the office is open from 9 am to 5 pm অফিসখন কেতিয়া বন্ধ কৰা হয় খোলা হয় 9টা বজাত আৰু বন্ধ কৰা হয় 5 বজাত আৰু এটা ইম্পৰ্টেন্ট আছে বাই প্ৰিপজিশন সময়খিনিৰ ভিতৰত বা তাৰ আগত বুজাবলৈ not a later than বাই ব্যৱহাৰ কৰে যেনে you must return by 8 clocks অৰ্থাৎ তুমি 8 বজাৰ ভিতৰতে ঘূৰি আহিব লাগিব 8 বজাৰ ব্যৱধানত বিফৰ আৰু আফটাৰ আগত বিফৰ মানে আগত আৰু আফটাৰ মানে পিছত যেনে wash your hand before eating খোৱাৰ আগত হাত ধুব লাগে এনে ধৰণৰ বাক্য। তাৰপিছত কি নিয়ম আছে 2 নম্বৰ নিয়মটো চাই যোৱা প্ৰিপজিশন অফ প্লেস স্থান আৰু অৱস্থিতি বুজোৱা নিয়মসমূহ কোনো বস্তু বা ব্যক্তি ক'ত আছে সেই অৱস্থিতি বুজাবলৈ সেইবোৰ ব্যৱহাৰ কৰা হয় ইন কোনো আবদ্ধ স্থানৰ ভিতৰত থকা বুজাবলৈ বা ডাঙৰ চহৰ জিলা ৰাজ্য আদি দেশৰ নামৰ আগত বহে যেনে in the room in Assam in India in a car in the New York City in the Japan ইত্যাদি এট কোনো এটা নিৰ্দিষ্ট বিন্দু বা সৰু ঠাই গাঁও আদিৰ নামৰ আগত এট ব্যৱহাৰ হয় যেনে at the door দুৱাৰমুখত at the জালুকবাৰী at the railway station at the hotel এনেকুৱা ধৰণৰ বাক্য থাকিলে এট ব্যৱহাৰ হয় হোটেল সৰু ঠাই বুজালে কোনো অনৰ ব্যৱহাৰ কোনো বস্তুৰ পৃষ্ঠৰ স্পৰ্শ কৰি থকা লাগি থকা বুজালৈ অন ব্যৱহাৰ কৰা হয় যেনে the glass is on the table above আৰু over স্পৰ্শ নকৰাকৈ ওপৰত থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে over আৰু above ব্যৱহাৰ over ব্যৱহাৰৰ যেতিয়া বস্তু এটা ওপৰৰ গতি কৰে বা আৱৰি থাকে যেনে ভাৰ্টিকেলি সিলিং ফেন মুভমেন্ট আৰু above ব্যৱহাৰ কোনো এটা নিৰ্দিষ্ট স্তৰ বা লেভেলতকৈ ওপৰ বুজাবলৈ যেনে the fan is over my head পাংখাখন মোৰ মূৰৰ ওপৰত আছে এনেকুৱা ধৰণৰ বাক্য the plane flew over the hills আৰু প্লেনখন flew over পাহাৰৰ ওপৰত উৰি গৈছিল। তাৰপিছত আছে আন্ডাৰ আৰু বিলোৰ ব্যৱহাৰ তলত বুজাবলৈ আন্ডাৰ ব্যৱহাৰ হয় কোনো বস্তু ঠিক তলত থকা আৰু ওপৰৰ বস্তুটি তাক আংশিকভাৱে হ'লেও তাক ঢাকি থকা বুজাবলৈ বিলো ব্যৱহাৰ হয় বিলো ব্যৱহাৰ এটা নিৰ্দিষ্ট লেভেল বা জোখতকৈ তলত বুজাবলৈ যেনে the cat is under the table
His mark are below average. তাৰপিছত between আৰু among ৰ ব্যৱহাৰ এইটো ইম্পৰ্টেন্ট হয়, গতিকে এইটো পৰীক্ষাত আহিব পাৰে এইবিলাক অলপ কনফিউজ হয়, কনফিউজ টাইপ, এইটো ইজি বুজি পালে। between মানে দুজন ব্যক্তিৰ মাজত বা দুটা বস্তুৰ মাজত, আৰু among মানে বহুতৰ মাজত বুজাবলৈ among ব্যৱহাৰ কৰা হয়। যেনে উদাহৰণটো চাই যোৱা তেতিয়া বুজি পাই যাবা। distribute this between Ram and John. Distribute this among the student. Behind, in front of, পিছফালে behind আৰু সন্মুখত in front of বুজাবলৈ। The garage is behind the house. The park car in front of the gate. তাৰপিছত beside আৰু besides কৰিব লাগিব, এইটো ইহঁতৰ পাৰ্থক্য গুৰুত্বপূৰ্ণ। beside মানে হ'ল কাষত, by the side of কাষত, আৰু besides মানেও বাহিৰেও বা উপৰিও বা অধিকান্ত, in addition to। তাৰপিছত আছে এক্সাম্পল চাই যোৱা। কাম এণ্ড চিট বিচাইড মি, আহা আৰু মোৰ ওচৰত বহা। বিচাইড ইংলিছ হি স্পিক আছামিজ, ইংৰাজীৰ উপৰিতেও অসমীয়া কয়। হি স্পিক ইংলিছ বিচাইড অফ আছামিজ, হি স্পিক আছামিজ বিচাইড অফ ইংলিছ। তাৰপিছত আছে 3 নম্বৰ প্ৰিপজিশ্যন অফ ডাইৰেকশ্যন মুভমেণ্ট, দিশ আৰু গতি বুজোৱাৰ নিয়ম। মানুহ বা বস্তুৰ গতি অৱস্থা বুজাবলৈ এইবোৰ নিয়ম ব্যৱহাৰ কৰা হয়। তাৰপিছত টু কোনো এটা লক্ষ্যস্থান বা দিশলৈ যোৱা বুজাবলৈ টু। হি ইজ গোয়িং টু স্কুল বা অৰ কলেজ। টুৱাৰ্ড কোনো এক দিশৰ পিনে যোৱা বুজাবলৈ, লক্ষ্যস্থান পোৱাটো নিশ্চিত নহয় কিন্তু মাথো দিশহে বুজায়। ৱাক টুৱাৰ্ড দ্য ৰিভাৰ, নদীৰ পিনে খোজ কাঢ়া। ইনটু বাহিৰৰ পৰা ভিতৰলৈ বা ভিতৰলৈ বুজায় বা লৈ বুজায়। হি ৱাক ইনটু দ্য ৰুম, তেওঁ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। অন টু গতি কৰি কোনো বস্তুৰ পৃষ্ঠভাগৰ ছাৰফেচ ওপৰলৈ উঠিবলৈ ব্যৱহাৰ কৰা। অন টু। দ্য কেট জাম্প অন টু দ্য ৰুফ, মেকুৰীটোৱে ছালখনৰ ওপৰলৈ জাপ দিলে। থ্ৰ মানে মাজেৰে বা জৰিয়তে কোনো বস্তু বা মাধ্যমৰ মাজেৰে পাৰ হৈ যোৱা বুজাবলৈ। যেনে দ্য ট্ৰেইন পাছ থ্ৰ দ্য টানেল, ৰেলখন সুৰংগৰ মাজেৰে পাৰ হৈ গ'ল। দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল' থ্ৰ আছাম, অসমৰ মাজেৰে কি হৈছে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। এক্ৰছ এটা পাৰৰ পৰা আন এটা পাৰলৈ যোৱা বুজাবলৈ এক্ৰছ। যেনে হি স্বাম এক্ৰছ দ্য ৰিভাৰ, তেওঁ নদীখন সাঁতুৰি পাৰ হ'ল। হি স্বাম এক্ৰছ দ্য ৰিভাৰ। আৰু এলং কোনো ৰাস্তা, নদী বা দীঘল বস্তুৰ কাষে কাষে সমান্তৰালভাৱে যোৱা বুজাবলৈ। যেনে উই ৱাক এলং দ্য ৰোড, আমি ৰাস্তাটোৰ কাষে কাষে খোজ কাঢ়িছিলো। তাৰপিছত আছে 4 নম্বৰ ৰুলছ প্ৰিপজিশ্যন অফ এজেণ্ট অৰ এজেঞ্চি, কৰ্তা বা মাধ্যম বুজোৱা নিয়মসমূহ। কোনো কামটো কোনে কৰিলে বা কিহৰ কৰা হ'ল তাক বুজাবলৈ এই নিয়মসমূহ ব্যৱহাৰ কৰা। বাই কোনো ব্যক্তি সজীৱ কৰ্তাৰ দ্বাৰা কামটো সম্পাদন হলে বাই বহে, সাধাৰণতে পেচিভ ভইচত যান বাহনৰ সহায়ত যাত্ৰা কৰা বুজাবলৈ ইয়াত ব্যৱহাৰ কৰা হয়। যেনে তাৰপিছতো চাই যোৱা দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ, আই ট্ৰেভেল বাই বাছ। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট হয়, কোনো সঁজুলি বা যন্ত্ৰ নিৰ্জীৱ বস্তুৰ লগত কামটো কৰিলে উইথ ব্যৱহাৰ, কাৰোবাৰ সৈতে থকা বুজাবলৈ ই উইথ বয়। হি ৰোড এ লেটাৰ উইথ এ পেন, তেওঁ কলমেৰে চিঠিখন লিখিলে। আই লিভ উইথ মাই পেৰেণ্টছ, মই পিতৃ মাতৃৰ সৈতে থাকো, এইটো উদাহৰণ। 5 নম্বৰ নিয়ম অন্যান্য গুৰুত্বপূৰ্ণ নিয়ম। অফ এবাউট, অফ অধিকাৰ, সম্পৰ্ক, কাৰণ বা কিহেৰে তৈয়াৰী। তাৰপিছত আছে অন্য গুৰুত্বপূৰ্ণ নিয়মসমূহ অফ এবাউট, অফ অধিকাৰ, সম্পৰ্ক, কাৰণ, কিহেৰে তৈয়াৰী তাক বুজাবলৈ। যেনে দ্য লেগ অফ দ্য টেবুল ইজ ব্ৰকেন, মেজখনৰ ঠেংডাল বা পায়াডাল ভাঙিল। ই ডাইড অফ মেলেৰিয়া, তেওঁ মেলেৰিয়াত ঢুকাল। দিছ ৰিং ইজ মেড অফ গল্ড, আৰু এইটো ৰিং বা আঙুঠি সোণেৰে তৈয়াৰী। অফ কোনো ঠাই বা পৃষ্ঠৰ পৰা আঁতৰি যোৱা বা বিচ্ছিন্ন হোৱা বুজাবলৈ অফ ব্যৱহাৰ কৰে। কিপ অফ দ্য গ্ৰাছ, ঘাঁহনিৰ পৰা আঁতৰত থকা। দ্য পেন ফেল অফ দ্য টেবুল, কলমটো মেজৰ পৰা তলত পৰিল। এবাউট কোনো বিষয়ৰ সম্পৰ্ক বা আনুমানিক যুগ বুজাবলৈ। টেল মি এবাউট আছাম, মোক অসমৰ বিষয়ে কোৱা। ইট ইজ এবাউট 5 o'clock, আৰু এতিয়া 5 বাজিছে। তাৰপিছত আছে ব্যতিক্ৰম কিছুমান নিয়ম। গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি আৰু কেইটামান নিয়ম লৈ আহিম। গতিকে আজি আছিল এইখিনি চাবা।